নমস্কাৰ অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি 21 জুন শনিবাৰ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়ালোঁ। এনেকুৱা খবৰ পাবলৈ অসমীয়া ষ্টুডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব। PM কিষাণ 20 নং কিস্তিলৈ আহি গ'ল ডাঙৰ খবৰ। 2 এদিনতে সোমাব ধন। তালিকাত আপোনালোকৰ নামবোৰ চাই লওক। ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। PM কিষাণৰ ধন জুন মাহৰ ভিতৰতে একাউণ্টত সোমাব। PM কিষাণ 20 নং কিস্তিলৈ আহি গ'ল ডাঙৰ খবৰ। 2 এদিনতে সোমাব ধন, অৰ্থাৎ এই 20 নং কিস্তিক লৈ আহি গৈছে ডাঙৰ খবৰ। আপোনালোকৰ জুন মাহৰ ভিতৰতে PM কিষাণৰ ধন বিতৰণৰ বাবে সাজু হৈছে তালিকা। ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীবাহী অবাধ আছাম এক্সপ্ৰেছ। শোকাবহ ঘটনা এজনৰ। অব্যাহত আছে উদ্ধাৰ অভিযান। বিমান দুৰ্ঘটনাৰ পাছতে এতিয়া আহিছে অবাধ আছাম এক্সপ্ৰেছ ৰেল দুৰ্ঘটনা। শোকাবহ ঘটনাত এজনৰ মৃত্যু। অব্যাহত আছে উদ্ধাৰ অভিযান। ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী অবাধ আছাম এক্সপ্ৰেছ। আগন্তুক 2-3 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 23খন জিলালৈ সাৱধানবাণী কৰা হৈছে। আগন্তুক 2-3 দিনত ৰাজ্যত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। কামৰূপ মহানগৰকে ধৰি 23খন জিলালৈ সাৱধানবাণী। ৰাজ্যত মাটি দখল কৰি থকা সন্দেহজনক লোকৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। মাটি দখল কৰি থকা কোনো লোক সাৰি যাব নোৱাৰিব। 3টা প্ৰজন্ম নাথাকিলে অজনজাতি অনুসূচিত লোকে নাপাব মাটি। VGR, PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা বাসিন্দাক লৈ জিলা আয়ুক্তক তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে। মাটি দখল কৰাক লৈ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ দেখিবলৈ পোৱা গৈছে। 3টা প্ৰজন্ম নাথাকিলে অজনজাতি অনুসূচিত লোকে নাপাব মাটি। জিলা আয়ুক্তক দিয়া হৈছে প্ৰস্তুত কৰাৰ তালিকা। তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, নহলে VGR, PGRত আছে। তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে VGR, PGRৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত মাটি দখল কৰি থাকিব নোৱাৰে। ভেটিয়াপাৰা গেছ নিগমৰ বাবে শিৱসাগৰত আহি উপস্থিত হৈছে আমেৰিকা বিশেষজ্ঞৰ দল। 3জনীয়া বিশেষজ্ঞৰ দলটোৱে চেষ্টা কৰিব গেছ প্ৰতিৰোধৰ বাবে। ভেটিয়াপাৰাত হোৱা শিৱসাগৰত গেছ নিৰ্গমৰ যি অসুবিধাৰ সৃষ্টি হৈছে তাৰ বাবে উপস্থিত হৈছে আমেৰিকাৰ এটা বিশেষজ্ঞৰ দল। 3জনীয়া বিশেষজ্ঞৰ দলটোৱে চেষ্টা কৰিব গেছ প্ৰতিৰোধৰ বাবে। আজি 20 জুন ৰাজ্যজুৰি কলাগুৰুক বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা হৈছে, যিজন ব্যক্তিয়ে অসমৰ সংস্কৃতি, সাহিত্য আৰু স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৰাজ্য চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা দেখিব পোৱা গৈছে। তাতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ একাধিক মন্ত্ৰী আৰু বিধায়ক। আজিৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ এইখিনিয়ে আছিল। ধন্যবাদ। জয় আই অসম।